নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ পাত ছিঙা এটা পৰিৱেশ দেখাবৰ কাৰণে। গতিকে আপোনালোকে চাই ল'ব আমি বিশেষকৈ মেচিনেৰে পাতটো কেনেকৈ ছিঙোঁ। বিশেষকৈ উজনি অসমত চাহ খেতিটো বেছি হয়, নামনি অসমত। আকৌ নমস্কাৰ এটা দিয়া আকৌ। পাতটো এনেকৈ চেণ্ডেল খুলি এইটো এনেকৈ ভৰাই দিছে। এই পৰিছে ইয়াতে পাংখা এখন আছে। এই পাংখাখনে মানে কি হ'ল, বিশেষকৈ পাতটো ভিতৰলৈ ঠেলি দিয়ে। এই পাংখাখনে বহুতবোৰ মাৰে। এইফালে আছে এইকেইটাই দি হাৱাটো মাৰে। এই হাৱাটোৱে এই বেগটোৰ ভিতৰলৈ পাতবিলাক ভৰাই দিয়ে মানে ঠেলি। টেবুলখন ধুনীয়া পাত ছিঙা যন্ত্ৰ এইটো চব এনেকৈ পাংখা আছে, ভিতৰলৈ ঠেলি দিয়ে পাতটো। এই বেগটোত ভৰ্তি হৈ যায়। তাৰপৰা হৈ যোৱাৰ লগে লগে কেনেকৈ উলিয়াব সেইখিনি দেখাইছোঁ বাৰু। ৰ'ব, তেখেতে একপাক দি আহক। চিং পাতটো অঁ এতিয়া পাত নেবাঢ়ে আৰু। খৰালি দিন আহি গ'ল। এইজন আমাৰ চেতিয়া। অঁ এইয়া মেচিনে পাত ছিঙিব ধুনীয়াকৈ এনেকৈ পাত ছিঙিব দেখিব। ধুনীয়া হৈ গৈছে। ভিডিঅ'বিলাক যিহেতু নতুনকৈ বনাইছোঁ, অলপ এডিট কৰিব জনা নাই বাৰু, আৰু ভাল ধৰণে হেৰি কৰিবলৈ জনা নাই, তো বেয়া নাপাব আপোনালোকে। তো যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ, নিশ্চয় শিকি যাম আৰু। তো ঠিক আছে, বহুত বহুত ধন্যবাদ।